ৰাধাবা বিয়াৰ পিছত কিন্তু তুমি ঘৰত থকাৰ নিচিনাকৈ ইমান চিম্পলত নাথাকিবা আকৌ। ভিনদেউহঁতৰ ঘৰ ইমান ধনী মানুহ, গতিকে তুমিও তালৈ গ'লে একেবাৰে ধনী ঘৰৰ বোৱাৰীৰ নিচিনাকৈ সাজি কাচি থাকিবা। তোমাক এনেই ইমান ধুনীয়া লাগে ৰাধাবা, সাজিলে কাচিলে যে একদম ক'বই নালাগে আৰু। সকলো কইনা চাবলৈ অহা মানুহে তোমাক দেখি ক'ব নোৱাৰা হৈ যাব। তাৰপিছতে বহু অপেক্ষাৰ অন্তত ৰাধা আৰু আৰিয়ানৰ বিয়াখন সুন্দৰকৈ পাৰ হৈ গ'ল। দুদিনমানটো শাহুৱেকৰ ঘৰত ৰাধাৰ বিয়াৰ নীতি নিয়ম আৰু ৰিচিপশ্যন বুলিয়েই পাৰ হৈ গ'ল। কিন্তু তাৰ পিছদিনাখনেই ৰাধা, আজি সন্ধিয়াই মই দিল্লীলৈ যাব লাগিব, মানে অফিচিয়েল কামত। গতিকে মোৰ পেকিংটোত প্লিজ অকণমান হেল্প কৰি দিবা। আপুনি আজি দিল্লীলৈ যাব? হঠাতে কাম এটা ওলাল, চ' মই যাব লাগিব। ৰাধা, আমাৰ বিয়াখন হৈ যোৱা মাত্ৰ দুদিনহে হৈছে, আৰু এতিয়াই মই এনেকৈ ঘৰৰ পৰা বাহিৰলৈ যাব ওলাইছোঁ। তাৰ কাৰণে চৰি, কিন্তু উপায় নাই যে মই যাবই লাগিব, নহ'লে কামটো পেণ্ডিং হৈ যাব আৰু তেতিয়া আমাৰ কোম্পানীৰ কাৰণে বহুত ডাঙৰ লছ হ'ব পাৰে। সেইকাৰণেহে মই যাবই লাগিব আজি সন্ধিয়াই। হ'ব দিয়ক, মই বুজিছোঁ বাৰু। কিন্তু আপুনি কিমান দিনমান থাকিব বাৰু তাত? নাজানো ৰাধা, কামটো হ'লেই মই উভতি আহিব পাৰিম, কিন্তু কামটো হওঁতেহে এতিয়া কিমান দিন লাগে বা? হয়তো দুদিনতো হ'ব পাৰে বা দুমাহলৈ নহ'বও পাৰে। প্ৰথমতে মই গৈ লওঁ, তাৰপাছতহে গম পাম যে মই কেতিয়া ঘূৰি আহিব পাৰিম। বাৰু হ'ব দিয়া, তুমি মোৰ পেকিংটো কৰি ৰাখিবা। মোৰ আৰু দুটামান কাম আছে, মই সেইকেইটা অফিচত গৈ কৰি লওঁগৈ। আৰু তেনেকৈ কৈয়ে আৰিয়ান তাৰ পৰা গুচি গ'ল। কিন্তু আৰিয়ানৰ কথাবিলাক শুনি ৰাধাৰ অলপ আচৰিত যেন লাগিল। তথাপিও ৰাধাই বিশেষ একো ভাবি নাথাকিলে, যিহেতু আৰিয়ানে কৈছে যে অফিচিয়েল কাম বুলি, গতিকে সময় লাগিবও পাৰে। তেনেকৈ ভাবি ৰাধাই বিশেষ একো গুৰুত্ব নিদিলে। তাৰ অলপ দেৰিৰ পিছতে ৰাধা শাহুৱেকে মাতি নি ক'বলৈ আৰম্ভ কৰিলে। চোৱা ৰাধা, তোমাক আচলতে দুটামান কথা ক'বৰ কাৰণেহে মই আজি ইয়ালৈ মাতি আনিছোঁ। আচলতে তুমি যে ইমান কম পঢ়া শুনা কৰা, সেইটো কথা কেৱল আমাৰ ঘৰৰ মানুহখিনিয়েহে গম পায়। কিন্তু তোমাক যোনে চাবলৈ আহিব, মানে আমাৰ ঘৰৰ ওচৰৰ মানুহবিলাকে যিসকলে কইনা চাবলৈ আহিব, তেওঁলোকে গম নাপায় যে তোমাৰ পঢ়া শুনা ইমান কম বুলি। গতিকে তেওঁলোকৰ আগত তুমি তোমাৰ নিজৰ পৰিচয়টো নিদিবা, মানে তোমাৰ যে পঢ়া শুনা ইমান কম সেইটো কথা তেওঁলোকৰ আগত কেতিয়াও নক'বা। তুমি ক'বা চহৰৰ এখন খুবেই ভাল কলেজৰ পৰা তুমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা। আৰু এটা কথা ৰাধা, আজিৰ পৰা তুমি অকণমান ভালকৈ থাকিবা। মানে আমাৰ ঘৰখনটো দেখিছাই, এইখন ছ'চাইটিত আমাৰ ঘৰৰ এটা ভাল ষ্টেটাছ আছে, গতিকে আমাৰ ষ্টেটাছৰ লগত মিলাৰ ধৰণে থাকিবা, বুজিলা নহয়? হ'ব বাৰু মা, আপুনি যেনেকৈ কৈছে মই তেনেকৈ থাকিবলৈ চেষ্টা কৰিম। আৰু মানুহবিলাকৰ আগত মই নকওঁ বাৰু যে মোৰ পঢ়া শুনা ইমান কম বুলি। যদিও ৰাধাই শাহুৱেকৰ কথাত হ'ব বুলি ক'লে, কিন্তু মনে মনে অকণমান আচৰিত হ'ল। কাৰণ কিয়নো তাইক শাহুৱেকে নিজৰ পৰিচয়টো মানুহৰ আগৰ পৰা লুকুৱাবলৈ ক'লে। বিয়াৰ আগতো তেওঁৱেই তাইৰ পঢ়া শুনাক লৈ একো আপত্তি নাই বুলি কৈছিল, কিন্তু এতিয়া বিয়াৰ পাছত শাহুৱেকৰ সাল সলনি হোৱা কথাটো তাই ইমান ভালকৈ বুজি নাপালে। আচ্ছা বাইদেউ, তই বিচৰা ধৰণে বিয়াখন বাৰু হৈ গ'ল। বিয়াৰ আগতে আৰিয়ানৰ অতীতৰ কথাবিলাক বাৰু ৰাধাই গম নাপালে, কিন্তু এতিয়া পিছে কি কৰিবি? এতিয়া যদি তাই আৰিয়ানৰ কথাবোৰ গম পায়, আৰিয়ানক এৰি থৈ যায়, তেতিয়া কি কৰিবি? আৰে মই জানো নহয়, আৰিয়ানৰ কথাবিলাক গম পালেও তাই এতিয়া আৰিয়ানক এৰি থৈ যাব নোৱাৰে। কাৰণ তোকচোন কৈছোৱেই, তাইৰ ঘৰত তাইৰ মাহীমাকহে আছে। মাহীমাকে বিয়া হৈ ঘূৰি যোৱা ছোৱালীজনীক জানো ৰাখিব? কেতিয়াও নাৰাখে। গতিকে তাইও ইমান ডাঙৰ ভুলটো কেতিয়াও নকৰে। আৰু আমাৰ ঘৰৰ অৱস্থা ইমান ভাল, ইমান ধনী মানুহৰ ঘৰত তাই বোৱাৰী হ'ব পাৰিছে। গতিকে আৰিয়ানৰ অতীতটো তাই সুন্দৰকৈ একচেপ্ট কৰি ল'ব পাৰিব। আৰু যদিও নোৱাৰে, তথাপিতো তাই হয়তো আৰিয়ানক এৰি থৈ নাযায়, কাৰণ ইমান ভাল ঘৰ এখনক ইমান সহজতে জানো কোনোবা ছোৱালী এৰি থৈ যাব? গতিকে সেইটো টেনশ্যন নাই, তাই কেতিয়াও নাযায়। বুজিলি বাৰু এতিয়া কথাটো? বাৰু হ'ব দে, যিয়ে হ'লেও অৱশেষত তই বোৱাৰীজনী পালি। বোৱাৰী পালোঁ হয়, কিন্তু সেই নপঢ়া নুশুনাজনী। আজি আৰিয়ানৰ লগত সেইটো ঘটনা ঘটি যোৱাৰ কাৰণে তাইৰ নিচিনা নপঢ়া নুশুনা এজনী আমাৰ ঘৰৰ বোৱাৰী কৰি আনিবলগীয়া হ'ল। নহ'লে তাইৰ নিচিনা এজনীক আমাৰ ঘৰৰ চাকৰো মই নকৰিলোহেঁতেন। কিন্তু উপায় নাই আৰু, কপালতে আছিল চাগে। কিন্তু চেহেৰাটো দেখিলেই মোৰ খংহে উঠে কিবা। নপঢ়া নুশুনা গাঁৱলীয়া ভূত, ইমান ধনী ঘৰৰ বোৱাৰী হ'বলৈ তাইৰ ভাগ্যত লিখা আছে। চাচোন, তাইৰো ভাগ্যখন কমতি নহয়। ইফালে সন্ধিয়া আৰিয়ানো দিল্লীলৈ বুলি ওলাই গ'ল। আৰিয়ান যোৱাৰ পিছত ৰাধাই এইখন ঘৰত যেন অকলশৰীয়া হৈ পৰিল।
তাই খুবেই অকলশৰীয়া যেন অনুভৱ হ'বলৈ ধৰিলে। এইটো ৰাতি ৰাধা তেনেকৈ পাৰ হৈ গ'ল আৰু তাৰ পাছতো 2টা দিন সম্পূৰ্ণ হৈ গ'ল। কিন্তু দেলহি গৈ পাই আৰ্যনে ৰাধাক এবাৰো ফোন নকৰিলে আৰু ৰাধাই যেতিয়া আৰ্যনলৈ ফোন লগালে তেতিয়া কোনোবা বেলেগ এজন মানুহে ৰিচিভ কৰি আৰ্যন কামত বিজি থকা বুলি ক'লে। আৰ্যনৰ এনেকুৱাবিলাক ব্যৱহাৰে বৰ্তমান ৰাধাক চিন্তিত কৰি তুলিলে। এওঁ আচলতে মোৰ লগত এনেকুৱা কিয় ব্যৱহাৰ কৰিছে? বিয়াৰ 2 দিন পিছতে তেওঁ দেলহিলৈ গুচি গ'ল আৰু এতিয়া মই ফোনটো কৰোঁতো তেওঁ মোৰ লগত কথা এষাৰ পতা নাই। নিজেইতো তেওঁ মোলৈ ফোন কৰাই নাই। নাজানো এওঁ বাৰু মোক কিবা বেয়া পাইছে নেকি, নে মই কিবা ভুল কাম কৰি পালোঁ? জানো একো বুজিবকে পৰা নাইচোন। যেতিয়াৰ পৰা এইখন ঘৰলৈ বিয়া হৈ আহিছোঁ কিবা সকলোবিলাক যেন ৰহস্য যেন লাগিবলৈ আৰম্ভ কৰিছে। একোৱে বুজা নাই মোৰ লগত কি হৈ আছে আচলতে। তেনেকৈ ভাবোঁতে চিন্তুতে সেইটো দিনো তেনেকৈ পাৰ হ'ল। তাৰ পিছদিনাখন ৰাধাহঁতৰ ঘৰলৈ ৰাধাক চাবলৈ ওচৰৰে মানুহ এগৰাকী আহিল। বোৱাৰী পঢ়া শুনা পিছে কিমানলৈকে কৰিলা? এই চহৰৰ আটাইতকৈ দামী কলেজখনৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। আমাৰ বোৱাৰী পঢ়াত বৰ ভাল। ফালে ৰাধাৰ গিৰিয়েকক লৈ চিন্তা আৰু আনহাতে শাহুৱেকৰ এনে সলনি হোৱা ৰূপটোক লৈ চিন্তা। আচলতে ৰাধাই একো ধৰিবই পৰা নাছিল যে কিয় শাহুৱেক আৰু গিৰিয়েকে তাইৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে। তেনেকুৱাতে অলপ সময়ৰ পিছত উৰ্মি ৰাধাহঁতৰ ঘৰলৈ আহিল। কোৱাচোন ৰাধাবা, তোমাৰ বাৰু নতুন ঘৰত কেনেকুৱা লাগিছে? ইয়াত চাগে সকলোৱে তোমাক বৰ মৰম কৰে ন ৰাধাবা? তোমাৰ চাগে আমালৈ মনতে নপৰে। ইমান ধুনীয়াকৈ আৰু ইমান মৰমত এইখন ঘৰত আছা, ক'তনো এতিয়া আমালৈ মনত পৰিব আৰু ৰাধাবাৰ? সেই উৰ্মি কি যে কথাবোৰ কৈ থাক, কিয় মনত নপৰিব তহঁতলৈ? তোলৈতো মোৰ সদায় মনত পৰে। উৰ্মি আগত কম বুলি ভাবিও ৰাধাই বহু কথা চিন্তা কৰি একো কথাই তাই নক'লে আৰু অলপ দেৰি পিছত উৰ্মি নিজৰ ঘৰলৈ উভতি গ'ল। তাৰ পাছতে শাহুৱেকে আহি ৰাধাক ক'লে যে শাহুৱেক অলপ দেৰিৰ কাৰণে এফালে ওলাই যায়। আৰু শাহুৱেক যেতিয়া ঘৰৰ পৰা ওলাই গ'ল তেনেকুৱাতে এগৰাকী মহিলা ৰাধাহঁতৰ ঘৰলৈ আহিল। আপুনি নিশ্চয় ৰাধা নহয় জানো? মই জানো এইটো সময়ত আপোনালোকৰ ঘৰত আন কোনো নাই, মাত্ৰ আপুনিহে আছে। গতিকে আপোনাক কেইটামান কথা ক'বলৈ মই ইয়ালৈ আহিছোঁ। যদিহে আপুনি বেয়া নাপায় মই ভিতৰলৈ আহি আপোনাক কথাকেইটা ক'ব বিচাৰোঁ। মহিলাগৰাকীৰ কথা শুনি ৰাধাই মহিলাগৰাকীক ভিতৰলৈ মাতি নিলে আৰু তাৰপিছতে মহিলাগৰাকীয়ে ক'বলৈ আৰম্ভ কৰিলে। ৰাধা, মই জানো তুমি এজনী খুবেই ভাল ছোৱালী, কিন্তু ক'বলৈ মোৰ বেয়া লাগিছে। হ'লেও সেইটোৱে সত্য যে এইখন ঘৰৰ মানুহে তোমাৰ লগত বহুত ডাঙৰ চিটিং কৰিছে। মানে আচল কথাটো হ'ল এনেকুৱা যে মহিলাগৰাকীয়ে বহু সময় ৰাধাক বহু কিবা কিবি কথাই কৈ পেলালে আৰু অকণমান দেৰিৰ পিছত মহিলাগৰাকীৰ কথা শুনি ৰাধাৰ চকুৰে চকু পানী ববলৈ ধৰিলে। আচলতে মহিলাগৰাকীয়ে ৰাধাক এনেকুৱা কি কথা ক'লে যাৰ কাৰণে ৰাধাই কান্দিবলগীয়া অৱস্থা হ'ল। এয়া আমি দেখিম আমাৰ অহাটো খণ্ডত। তেন্তে ভিডিঅ'টো কৰিছোঁ ইয়াতে শেষ। যদিহে আপোনালোকৰ ভাল লাগিলে তেন্তে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদিহে আপোনালোক আমাৰ চেনেলটোত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলতো আহে। তেন্তে আজিলৈ আহিছোঁ, লগ পাম পুনৰ নতুন নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।